চিন্তাই মৰি নাই ঘৰতো হেয়ে একে মুৰা হৈ দে আমাৰো সাদাই খাব মন গৈছিলে দাদা মতি মিটান বাঢ়ি গৈছে তোৰ আঞ্চা নাই যদি খাম আৰু কিয় খামে তোৰ পৰা খাব ইচ্ছা আছিল পইচা বাঢ়ি আছো ক'ৰ পৰা হ'লে আহোঁ বহাগ বিহু আহিল দে মই ভাবছো ৰঙালী বিহু আহে বুলি ঠাট্টা ওলাম কি ঠাট্টা কৰা বুলি কয় কি কৰিম ঠাট্টা কৰিমে এইবাৰ কোনোবাই বিহু পাতি মতা নাই পইচা মেখান ধগৰি খাইছে আৰু হিচাপ নিকাচ নাই আকৌ মদ মেখান খাব আৰু পইচা মেখান খাই মতা নাই একদম হালা আৰু কাইজা কোনে চিঙম জানা ই সম্পাদক ই সভাপতি বিহুৰ মাজতে চলিব লাগবতো চলিবা দেখোন অসমীয়া জাতিৰ চিন ইমান যদি অসমীয়া জাতিৰ চিন ৰাখলি পইচা নাখালি এইবাৰ নাপতি বিহু যি হল হল দে এইবাৰ তোৰ সভাপতি সম্পাদক মাতো এইবাৰ আমি বিহু পাতিম আমি দুটাই সভাপতি সম্পাদক হ'ম দে কি হৈছে তহঁতৰ বৰ গণ্ডগোল দেখোন দে আহোন দুটা বিহু নাপতা হৈছি বিহু পাতিব বল খাব যাব লাগে বল দে বল Make the ground shake.